हेलो गाइस की खबर बहुत दिन हल माने मैं आমৰ চাটনি খোৱা নাই আজি এই আমৰ চাটনি বনাম বুলি ভাবিছোঁ সেইকাৰণে আৰু আমৰ চাটনিৰ লগত এতিয়া কি দিওঁ আপোনালোকৰ ভিডিঅ'টো অলপ ক্লিপ এটা দেখাই দিওঁ বুলি ভাবিছোঁ বলক তেনেহ'লে দেৰি নকৰি দেখাই আছোঁ আৰু এতিয়া চাটনিটোৰ লগত মই কি দিবলৈ লৈছোঁ আপোনালোকক অলপ দেখাইছোঁ আৰু এয়া মই এতিয়া চাটনিৰ লগত আজি এইকেইটা বস্তু ৰেডি কৰি লৈছোঁ এতিয়া এটা আম লৈছোঁ আৰু কেইটামান জলকীয়া এটা ৰচুন আৰু এডোখৰ আদা আৰু এইফালে লৈছোঁ ধনিয়া পাত আৰু নৰসিংহ পাত আজি চাটনিটোৰ লগত এইকেইটা বস্তু দিয়া হ'ব বলক তেনেহ'লে দেৰি নকৰি চাটনিটো আৰম্ভ কৰোঁ আৰু এতিয়া মই এইফালে ৰচুন আৰু আদা কুটি লৈছোঁ জলকীয়া আৰু আম টেঙা আৰু এটাৰ লগতে বিলাহী অলপমান নিমখ আৰু এইফালে ধনিয়া আৰু নৰসিংহ পাত কুটি লৈছোঁ অলপমান আৰু আজি চাটনিটো পিচিম এই গিলাচটো এতিয়া এই গিলাচটোতে পিচিব লাগিব যিহেতু আমাৰ এই চাটনি বনাবলৈ পিচিবলৈ একো সুবিধা নাই এতিয়া এটা গিলাচ লৈছোঁ আৰু এডাল লাঠি লৈছোঁ ইয়াতে এতিয়া পিচিম আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু এয়া এতিয়া মোৰ চাটনি ৰেডি হৈ গ'ল বেছি মিহি নকৰিলোঁ আৰু ভিডিঅ'টো এতিয়া ইমানতে সমাপ্ত কৰিছোঁ আৰু এতিয়া ভাতটো খাই লওঁ যিহেতু চাটনি বনাই হৈ গ'ল পিছত জনাই আছোঁ আপোনালোকক চাটনি খাই কেনেকুৱা লাগিলে আৰু এতিয়া খাই বৈ আজৰি হ'লোঁ বহুত দিন আমাৰ চাটনি খোৱাও নাছিলোঁ খাই বহুত ভাল লাগিলে আৰু যিহেতু ভাবিলোঁ আপোনালোকক ভিডিঅ'টো অলপমান দেখাই দিওঁ মই কি কৰিব লৈছোঁ তাকে এনেই সৰু সুৰা ক্লিপ এটা দেখাই দিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ